পঢ়িবলৈ আহি গুৱাহাটীত যুৱতীয়ে কৰিছে দেহৰ বেপাৰ দেহা বিক্ৰী কৰি বিলাক কৰিছে ফুলকমলীয়া ছাত্ৰীয়ে ইস্পা নহয় এইখন বেশ্যালয়হে ইস্পা নামধাৰী বেশ্যালয়ৰ হৰসংখ্যক পতিতা হৈছে কলেজীয়া ছাত্ৰী যি বিলাসী জীৱন যাপনৰ বাবে বেশ্যাবৃত্তিত লিপ্ত হৈছে অৱশ্যে বাহিৰৰ সাইনবোৰ্ডতহে ইস্পা শব্দটো লিখা আছে ভিতৰত চলি আছে দেহ ব্যৱসায় অসমৰ ইস্পাৰ ডাষ্টবিনত শতাধিক ব্যৱহৃত কণ্ডম দেখি আচৰিত হৈছে সাফাই কৰ্মীও প্ৰথমে চাওক এই দৃশ্যটো বিশেষ ইস্পাখনত মালিচন নামৰ যুৱতীৰ হৈতে কামলীলা কৰি আছিল পুৰুষে মালিচ কৰাৰ সময়তে শৰীৰৰ পৰা বস্ত্ৰ খুলি পেলাইছিল যুৱতীয়ে কিন্তু হঠাতে দুৱাৰ খুল খাই গল তাৰ পিছত লাগি গল ঘমঘণ্টা পুৰুষ গ্ৰাহকক মালিচৰ নামত শৰীৰৰ হুক দিয়া যুৱতী আছিল কলেজীয়া ছাত্ৰী একেদৰে গুৱাহাটীৰ বিশেষ ইস্পাত ডাষ্টবিনৰ জাবৰ সংগ্ৰহ কৰাটো হৈ পৰিছে সমস্যা কাৰণ ডাষ্টবিনত প্ৰতিদিনেই ওলাইছে ব্যৱহৃত কণ্ডম গতিকে সাফাই কৰ্মীও সমস্যাৰ সন্মুখীন হৈছে এজন গ্ৰাহকে জনোৱা মতে গুৱাহাটীৰ ইস্পাখনত কৰ্মৰত যুৱতীসকল কিন্তু গুৱাহাটীৰ নহয় তেওঁলোকে কলেজৰ অধ্যয়নৰ সূত্ৰেহে গুৱাহাটীত বাস কৰে সেইসকলে গুৱাহাটীৰ মহানগৰীত কৰে দেহৰ বেহা ইস্পাৰ মালিকে এজেণ্টৰ জৰিয়তে কলেজীয়া ছাত্ৰীক ব্যৱহাৰ কৰে বিনিময়ত প্ৰতিদিনে ছাত্ৰীসকলে পায় কেইবা হাজাৰ টকা সতীত্ব হেৰুৱাই উপাৰ্জন কৰা ধনেৰে বিলাক কৰে অসমীয়া ছাত্ৰীয়ে বাহিৰৰ ইস্পাত চলি থকা পৰিস্থিতিয়ে এতিয়া গুৱাহাটীতো সৃষ্টি হৈছে ধনৰ লোভত সতীত্ব হেৰুৱাইছে অসমৰ ফুলকমলীয়া ছাত্ৰীয়ে